নমস্কাৰ আপোনালোক আটাইকে মোৰ চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। মই আজি কাচকলৰ লগত মাছৰ ৰেচিপি বনাবলৈ লৈছোঁ। এয়া মাছ কেইডোখৰ মই ফ্ৰাই কৰি লৈছোঁ। মাছ কেইডোখৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই পিঁয়াজ নহৰু দি দিছোঁ, কাচকল আৰু আলু দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। এতিয়া মই ভালদৰে মিক্স কৰি লৰাই লৈছোঁ। এয়া মই লৰাই দিছোঁ আকৌ এবাৰ। এতিয়া বিলাহী এটা কাটি দি দিছোঁ। ইয়াত এতিয়া পানী অলপ দি দিছোঁ। এতিয়া কাচকল আলু সিজিছে। জিৰা পাউডাৰ আৰু মছলা অকণমান দি দিছোঁ। মাছ কেইডোখৰ ইয়াতে দি দিছোঁ। এতিয়া নৰসিংহৰ পাত কেইখিলামান দি দিছোঁ। এতিয়া আমাৰ ৰেচিপিটো বনোৱা হৈ গৈছে। আপোনালোকে মোৰ ভিডিঅ'টি চাই যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।